ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চত আকৌ এবাৰ শুনিবলৈ পাম জয় আই অসম। ফ্লৰিনা গগৈৰ পাছতে এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চত হিৰশ্ৰী শইকীয়া। 2018ৰ DY বিহুৰাণী হিৰশ্ৰী শইকীয়াক আপোনালোকে হয়তো সকলোৱে চিনি পায়। DY বিহুৰাণী হিৰশ্ৰী শইকীয়াই অংশগ্ৰহণ কৰিছে ইণ্ডিয়ান বেষ্ট ডান্সাৰ নামৰ এটি ৰিয়েলিটি শ্ব'ত। এই শ্ব'টোৰ এটি প্ৰমো আপোনালোকে চাই লওক। অসম জীয়ৰী হিৰশ্ৰী শইকীয়াৰ নৃত্যত মুগ্ধ হৈ বিচাৰকেও তাইৰ লগতে নাচিলে বিহু। মুঠৰ ওপৰত আকৌ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চত অসমৰ জীয়ৰীৰ খলকনি। আকৌ এবাৰ যাতে অসমৰ নাম ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি উঠে আৰু তুমি আগুৱাই যোৱা তাৰেই কামনা কৰিলোঁ।